মই এটা মিছনত যাই আছো। এইটো কি মিছনত যাই আছো ব্লগটো চাই থাকক। এটা ভয়ংকৰ মিছনত যাই আছো না দুবৰি। আমি এটা মিছনত গৈ আছো এতিয়া। তো জানিবলৈ চাই থাকক আমি সাকসেস হওঁ নে নহয়। কি মিছনত গৈ আছো চাই থাকক। এতিয়া আমাৰ লোকেশ্যন শিফটিং আমি খানা খাদ্য খাবলৈ যাওঁ। গিম্বলটো ল'লোঁ ৰাইজ এইডাল গিম্বেল এইডালেদি আমাৰ গোটেইখিনি কাম চলি থাকে। এইডাল ৱেট আছে মানে কেছটো ৱেট নহয় বহুত ৱেট আছে এইডালত। এটা কিবা এটা বেলেগ চিন হ'ব। মোটামুটি 1,09,000 পৰি 1,09,000 কোম্পানীৰ টাকা মাৰি মাৰি গাড়ীখন উঠাই দিলে। এইখনটো আছে মাৰ্চিডিজ এইপিনে কোম্পানীৰ টকা মাৰি মাৰি সৰু গাড়ী লোৱা হৈছে। এইবিলাক গাড়ী কি জানে পুৰা একদম মানে ৰানিং কৰিব কাৰণে বৰ ধুনীয়া। আপুনি যেনি তেনি লৈ যাব পাৰে। তেলৰ তেল ডিপুৰ ওচৰত মই তাৰ মানে চাহটা দিয়াত অকণমান সহায় কৰি দিব লাগে। নহয় তেনেহ'লে মানে লোন ল'লে আকৌ বেয়া লাগে নহয়। মই দুজনৰ নাম দিলোঁ। এজন আমাৰ সেই পখেন কলিতা, আনগৰাকী তুমি পখেন কলিতা। পখেন কলিতা বোলে চিন আহি গৈছে। একো কৰিব নালাগে। এই বেংকৰ মানুহ পখেন কলিতা চিনি পায়নে নাই সুধিব। এতিয়া আমাৰ গাড়ী আহি গ'ল কোম্পানীত টকা মাৰি মাৰি গাড়ী উঠাই দিলে। ইভাগে মাৰ্চিডিজ ইভাগে বাইক পুৰা একদম দেখিছেনে। এয়াই নিজৰ গাড়ী। এইখন প্ৰথম কিনিছিলে কেতিয়া মাৰিছিলে কিমান টকা? দাম বহুত দাম মাৰ্চিডিজটো বহুত দাম চালে গম পাব। আৰু নেক্সট কোনখন কিনিছিলে আৰু নেক্সট কোনখন কিনিছিলে সেইখন এইখন এই চিৰিজৰ গাড়ী উঠাই লৈ আহিছে। পাঁচ চকা আছে পুৰা জিলকি আছে। মাৰা টকাৰ গাড়ী আৰু একে ভাল গাড়ী হ'ব। ভাল লাগিছে এই ধুনীয়া গাড়ী এইবাৰ চব সমুদ্ৰৰে গাড়ী সমুদ্ৰ অনন্যৰে গাড়ী এইবিলাক চব। মহ মাছ ভজা হ'ব মোৰ আইঙৰ পাতেৰে। এই মহ মাছ তাকে বসন্তাই কাটা কুটা কৰি আছে। সোণাপুৰৰ পৰা মাছ আনিছে হয়নে। এই চাহ বাহ মচুৰ এইখনৰ বেয়াটো এতিয়া কি হৈছে মই চালে গম পাম। বেয়া বুলি কোৱা কাৰণে প্ৰশান্ত মেকানিক এইখন ছেকেণ্ড হেণ্ড লৈছিল তাই ডেম্পত। এই আমাৰ শ্বুটিঙৰ আজি এখন নতুন গাড়ী আহি গ'ল এক্টিভা একদম নিউ মডেল গাড়ী মজা এক্টিভা গাড়ী আহি গ'ল নতুন গাড়ী কেনেকুৱা বৰ ধুনীয়া লাগিছে বৰ ধুনীয়া কালাৰটো বৰ মৰম লগা গাড়ী। কাৰ